কি নাম আমাৰ মডেল গৰাকী হেল্ল' ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল বৰুৱা চিষ্টাৰ্ছ নমস্কাৰ মই ঋষা আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই অকলে আজি ভণ্টি নাই মোক দেখিছে চাগে মই আজি সাজি কাচি আছোঁ অলপ আৰু সেইবাবে ধৰিব পাৰিলে হয়তো ক'ৰবালৈ যাব ওলাইছোঁ আজি যাব ওলাইছোঁ বগীবিলত এখন ধুনীয়া ৰিজৰ্ট আছে হয়তো বহুতে নাম শুনিছেই বগীবিল ইকো ৰিজৰ্ট আমি তালৈ যাম আৰু মোৰ লগৰৰ সৈতে যাম যিহেতু মোৰ লগৰ হয় সেইবাবে আজি ভণ্টি নাই গতিকে আপোনালোককো দেখাই যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আশা কৰোঁ সকলোৱে চাই ভাল পাব আমি গৈ আছোঁ সকলোবোৰ এগৰাকী এইপিনে দুগৰাকী গৈ পেলাই আপোনালোকক দেখাম আজি যাত্ৰাটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আমি আহি পাই গ'লোহি আৰু এয়া চাওক দেখাইছোঁ বগীবিল ইকো ৰিজৰ্ট এইপিনে অলপ দেখাই দিছোঁ আপোনালোকক কিমান ধুনীয়াকৈ থৈছে গছ গছনি এনেকৈ আজিতো বহুত গৰম পৰিছে বহুত বেছিয়ে গৰম আৰু এই গছৰ তলত ৰখিলে ধুনীয়া ঠাণ্ডা লাগে এইপিনে চাওকচোন দেখিছেনে কিমান ধুনীয়া সেউজীয়া হৈ আছে আপোনালোকে ইয়ালৈ আহিছে নাই বাৰু কিছুমানে আহিছে আৰু নাই অহা যদি আহিব এইপিনে চাওক কিমান ধুনীয়া গ্ৰীণ গ্ৰীণ একেবাৰে সোমাই ভাল লাগিছে মই আগতে এবাৰ আহিছোঁ বাৰু আজি লগৰ লগত আহিছোঁ যিহেতু লগৰ লগত অহা আমেজটোৱে বেলেগ নহয় জানো আমাৰ ঘৰৰ পৰা বেছি দূৰো নহয় 15 মিনিটমান লাগে এই কেইগৰাকী আমাৰ সৰু মোৰ ছোৱালীজনীয়ে জোলনা জ্বলিছে আৰু বাকী তিনিগৰাকীয়ে এয়া এয়া আমাৰ গোলু মুলু ফটোগ্ৰাফাৰটোৱে ফটো শ্বুট কৰিছে এই বাইদেউক আমাৰ মডেল গৰাকী হাই পুষ্পা কি কৰিছা মই মেনু চাইছো মেনু খাম আজি খকুনি মই মেনু খাম আহি সোৱাদ লাগি গ'ল মেনু খাব ইহঁতি দেই এয়া বাইদেউ একদম নমস্কাৰ আমি বহুত দিনৰ পৰা ভাবি আছিলোঁ ক'ৰবাত ওলাই যাম আমি লগৰখিনি মিলি কিন্তু কি ক'ব সকলোৰে নিজৰ নিজৰ ব্যস্ততাৰ মাজত থাকিবলগীয়া হয় কিছুমানে পঢ়াৰ সূত্ৰে বেলেগত আছেগৈ আৰু কিছুমান কৰ্মৰ সূত্ৰে বেলেগ জেগাত থাকে আৰু সেইটো কাৰণে একেলগতে লগ পাব নোৱাৰি আমি বহুত মাহ নহয় বছৰেই হ'লগৈ লগ পোৱা নাছিলোঁ আৰু পূৰা এবছৰমানৰ পাছত আমি লগ পাইছোঁ খুব এক্সাইটেড হৈ আছিলোঁ আৰু আজি লগ পাই খুব ভাল লাগিছে পূৰা উৎপাত কৰিছোঁ তাতে ধুনীয়া পৰিৱেশ আৰু ইয়াত পূৰা ফূৰ্তি কৰিছোঁ উৎপাত হৈছে অলপ কিয়নো বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু ফটো মৰা হ'ব আৰু আজিও দুগৰাকীমানৰ টাইম নিমিলিলে কি কৰি আছ তহঁতি কি মাৰিব লাগে ফটো মাৰিব লাগে এয়া আমাৰ ফটোগ্ৰাফাৰ মোৰ পিছপিনে তাই খুব ধুনীয়া ধুনীয়া ফটো কেইখনমান মোক তুলি দিছে তো মই এইখিনি ইনষ্টাগ্ৰামত আপলোড কৰিম আপোনালোকে তাত দেখিব আৰু এইবাবে মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব ইনষ্টাগ্ৰামৰ লিংক তলত দিয়া থাকিব
কিমান ধুনীয়া চাওকচোন আৰু আপোনাৰ গোটেই বাঁহ পৰিৱেশটো ইমান গৰম যদিও মানে ঠাণ্ডা কৰি ৰাখিছে এইপিনে ধুনীয়াকৈ এইবোৰ থৈছে এই ইয়াত কিবা আছে দেই কি আছে চাওঁগে গম পোৱা নাই কি হয় শহাপহু সেয়া চাওক কি কৰি আছে শুই আছে দেখোন এইটো এইটোৰ নাম কি কি নাম মুকুন্দা সেইটো ভিতৰত নবহ সেইটো ভিতৰত বৰ চলো এইপিনে মই আপোনালোকক চব দেখাই দিছোঁ ফেমিলি টাইম স্পেণ্ড কৰিবলৈ খুব ভাল হয় সৰু ল'ৰা ছোৱালী আহি খেলিব পাৰিব ইয়াত হা কেনেকৈ কওঁগৈ উঠিছো এনেকৈ ওপৰলৈ উঠা সেনেকৈ ভাল লাগে আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ মানে বগীবিল ইক' ৰিজৰ্টৰ পৰা আহিলোঁ অলপ লাইট ফুড ল'লোঁ কাৰণ লাঞ্চৰ টাইমো হোৱা নাছিলে সেয়েহে আৰু ফটো চটো অলপ তোলা হ'ল আৰু মোক দেখিছে নাই এইবোৰ কি দি দিছে হাই গাইজ আমি আহি পালোহি এতিয়া ডিব্ৰুগড়ৰ মেফ্লাৱাৰ ৰিজৰ্ট একচুৱেলি আমি ওলাইছিলোঁ অকল বগীবিল ৰিজৰ্টলৈ বুলিহে মানে বগীবিল ইক' ৰিজৰ্টখনতহে গৈছিলোঁ আৰু তাত আজি অলপ বুকিং আছে আৰু যিহেতু আমাৰ তেতিয়া লাঞ্চ টাইম হোৱা নাছিলে আমি তাত লাঞ্চ নকৰি পিনে লাইট ফুড এটা কিবা ল'লোঁ তাৰপৰা ভাবিলোঁ ইমান ভিৰ যেতিয়া ইয়ালৈকে আহোঁ কিন্তু ইয়াতো বহুত বেছি ভিৰ আৰু এতিয়া ইয়াতে অলপ কিবা খোৱা হ'ব আৰু দিনটো মুঠতে স্পেণ্ড কৰিম বুলি ভাবিছিলোঁ হৈছে আৰু এতিয়া য'ত ত'ত মুঠতে স্পেণ্ড কৰি আছে টাইমবোৰ লগত থাকি ভালো লাগিছে এক্সট্ৰাকৈ আছিলে নেকি গতিকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ ভাল লাগিছে কেমেৰাটো ভাল লাগিছে ক'ত যাবি বহিব এতিয়া আমি এতিয়া খাই বৈ ওলালোঁ হৈ গ'ল এতিয়া ঘৰলৈ যাম আৰু ঘূৰা-ঘূৰি হ'ম টাইমো হ'ল 4টা বাজিলে তেনেকৈ আজি দিনটো সাজি সামৰণি মাৰিছোঁ এয়া আমাৰ ৰুম্পী বাইদেউ ফটো মাৰে ফটোকেইখনমান মাৰিম তাৰপাছত ঘৰ আশা কৰোঁ ভিডিঅ' চাই সকলোৱে ভাল পালে আজি দিনটো এনেকৈ গ'ল আমাৰ গতিকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে টিল দেন বাই বাই